हेलो दोस्तों, আজি আমি দ্য 5 সিক্ৰেট অফ সাকসেছৰ বিষয়ে কথা পাতিম। আজিকালি সকলোৱে সাকসেছ পাব খোজে, কিন্তু সাকসেছ ইমান সহজতেই পোৱা নাযায়। আজি আপুনি এটা কাম আৰম্ভ কৰিলে আৰু কালি আপুনি সফলতা পাই গ'ল। সফলতা বস্তুটো এনেকুৱা নহয়। সফলতা পাবলৈ হ'লে হাৰ্ড ৱৰ্ক কৰাৰ লগতে কিছুমান সিক্ৰেট অফ সাকসেছ জানিব লাগিব, যিবোৰ বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিবোৰৰ মাজত থকা ৱাৰেন বাফেট 10 ৰুলছ অফ সাকসেছ নামেৰে শ্বেয়াৰ কৰিছে। কিন্তু এইটো ভিডিঅ'ত 5 সিক্ৰেট অফ সাকসেছৰ বিষয়েহে আলোচনা কৰা হৈছে। তাৰে ভিতৰত নাম্বাৰ 1 হৈছে ফাইণ্ড ইউৰ পেশ্যন। যেতিয়া ৱাৰেন বাফেটক কুৱেশ্যন কৰা হৈছিল হোৱাট ইজ দ্য সিক্ৰেট অফ ইউৰ সাকসেছ, অৰ্থাৎ যেতিয়া ৱাৰেন বাফেটক সোধা হৈছিল আপোনাৰ সফলতাৰ গোপনীয়তা কি, তেতিয়া ৱাৰেন বাফেটে কৈছিল পিপল শুড নো দেয়াৰ পেশ্যন, অৰ্থাৎ মানুহক নিজৰ দক্ষতাক চিনি পোৱা উচিত। গতিকে আপুনি যদি সাকসেছ হ'ব বিচাৰে, প্ৰথমতে আপোনাৰ পেশ্যনক বিচাৰি উলিয়াওক, তাৰ পিছতহে একশ্যন লওক। নাম্বাৰ 2, ডোণ্ট কেয়াৰ হোৱাট আদাৰ্ছ থিংক। অৰ্থাৎ আপুনি যেতিয়া আপোনাৰ পেশ্যনক লৈ কাম কৰি আছে, তেতিয়া কেতিয়াও নাভাবিব আপোনাৰ কামটোক লৈ বেলেগে কি ভাবি আছে। বেলেগে যি কৈ থাকে ক'বলৈ দিয়ক, কেতিয়াও বেলেগৰ কথা শুনি পিছুৱাই নাযাব। আপুনি যদি সফল হ'ব বিচাৰে, নিজৰ পেশ্যনটোক উলিয়াওক, আৰু যদি লাইফত কিবা বেলেগ কৰিব খোজে, তেতিয়াহ'লে আপুনি আপোনাৰ পেশ্যনটোক লৈ মানুহৰ ভিৰৰ পৰা ওলাই আহক। নাম্বাৰ 3, ৰিড এণ্ড ৰিড। অৰ্থাৎ যদি আপুনি লাইফত কিবা ডাঙৰ কৰিব খোজে, তেতিয়াহ'লে আপোনাক অধিক জ্ঞানৰ অধিকাৰী হ'ব লাগিব। এইকাৰণে ৱাৰেন বাফেটে সাকসেছ অফ সিক্ৰেট হিচাপে সদায় কিতাপ পঢ়িবলৈ কৈছে। সদায় সেইবোৰ কিতাপ পঢ়ক যিবোৰ আপোনাক আপোনাৰ জীৱনত আগবাঢ়িবলৈ সহায় কৰিব। তেনেকুৱা কিছুমান কিতাপক লৈ মোৰ চেনেলত ভিডিঅ' আছে, যিটোৰ লিংক ডিছক্ৰিপশ্যনত আছে, আপুনি ভিডিঅ'টো চাব পাৰে। নাম্বাৰ 4, কিপ এ পজিটিভ থট। সিক্ৰেট অফ সাকসেছ হিচাপে ৱাৰেন বাফেটে সকলোকে পজিটিভ থট ৰাখিবলৈ কৈছে। সদায় পজিটিভ কথা ভাবিলে সেইটো আপোনাক সফলতা পোৱাত সহায় কৰে। সদায় পজিটিভ কথা ভাবক। নাম্বাৰ 5, ডু মেডিটেশ্যন। সফলতা পোৱাৰ সিক্ৰেটসমূহৰ ভিতৰত মেডিটেশ্যন গুৰুত্বপূৰ্ণ। ইয়াক কেৱল ৱাৰেন বাফেটেই নহয়, পৃথিৱীত যিমান সফল লোক আছে সকলোৱে মেডিটেশ্যন কৰিছিল। মেডিটেশ্যন কৰিলে মানসিকভাৱে আপুনি সবল হ'ব। সফলতা পাবলৈ হ'লে মেডিটেশ্যন কৰা অতি প্ৰয়োজন। আজিৰ পৰাই মেডিটেশ্যন কৰক।